ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ এগৰাকী কণমানি নৃত্য প্ৰতিভাৰে মহাচন্ন কৰি তুলিছে বিচাৰক অথবা দৰ্শক মণ্ডলীক কোন এগৰাকী কণমানি কিয় ইমান চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত সকলো জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত নাম তাইৰ ফ্লৰিনা গগৈ বয়স মাত্ৰ 6 বছৰ ফ্লৰিনাৰ জন্ম হয় যোৰহাট জিলাৰ কেন্দুগুৰিত ৰাষ্ট্ৰীয় টেলিভিছন চেনেল ছনী টিভিয়ে আয়োজন কৰা ছুপাৰ ডেন্সাৰ চেপ্টাৰ 4ৰ এগৰাকী প্ৰতিযোগী ফ্লৰিনা প্ৰতিযোগিতাত নৃত্যটো বহুতেই কৰিছে কিন্তু মৰম লগা ফ্লৰিনাৰ কথা কোৱাৰ ধৰণ এক্সপ্ৰেছন এইবোৰে মুগ্ধ কৰিছে বিচাৰকৰ লগতে দেশৰ লাখ লাখ দৰ্শকক বিচাৰকৰ আসনত আছে সকলোৰে পৰিচিত গীতা কাপুৰ শিল্পা শেট্টি আৰু অনুৰাগ বসু ফ্লৰিনাৰ নৃত্যৰ বহুকেইটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত যোৰহাটত থকা মৌনৱাক ডেন্স একাডেমীত নৃত্য শিকিছিল তেওঁৰ ডেন্সৰ শিক্ষক আছিল সন্তোষ ৰবিদাস ফ্লৰিনাৰ পিতৃৰ নাম দিব্যজ্যোতি গগৈ আৰু মাতৃৰ নাম জ্যোতিমণি গগৈ তেওঁক আশীৰ্বাদ কৰিব যাতে তেওঁ বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে